হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। মই ৰিয়ান। মই কোন সেইবোৰ বাদ দিয়ক। এতিয়া মই শুই উঠিছোঁ। এতিয়া সময় বাজিল 3টা বাজিবলৈ 7 মিনিট আছে। মই মাত্ৰ শুই উঠিছোঁ। এইফালে একদম গজালি চজালিবোৰ মেলি গৈছে। দেখিছেনে? একো নাই, ছোৱালী চালেও চাব নাচালেও নাই। আজি ভিডিঅ'টো বোলো বনিবই আৰু। বাবাই মানে মোক কৈছে, বোপাই মোৰ ৰ'দ দিলেও বেছি গৰম উঠে, বৰষুণ দিলেও বেছি ঠাণ্ডা লাগে। তই মোৰ কাৰণে এনেকুৱা এটা বস্তু আন, মই এনেকৈ কৰি তাত থাকিব পাৰোঁ। মই বাবাৰ কাৰণে বস্তু এটা লৈ আহিছোঁ। এইটো আসন ভাগ লৈ আহিছোঁ বাবাৰ কাৰণে। এতিয়া মানে পিজ্জা এটা আহিছে, পিজ্জা এটা লৈ আনোগৈ দেই। হৰি জেগাতে খাই নিদিব, ৰ'ব মই গৈছোঁ। এইবিলাক বহুত বগাব লাগে দেই, বহুত উঠি আহিব লাগে। নামি গৈছোঁ। হে দাদা দিয়ক। হে আহি গ'ল খাব লাগে। কোনে বনাইছে অ', কোনে বনাইছে? এইফালে মাছৰ তৰকাৰী আহি গ'ল খুৰাহঁতৰ ঘৰৰ পৰা। মই মানে যাৰ ঘৰত থাকোঁ তেওঁলোকৰ ঘৰৰ পৰা মাছৰ তৰকাৰী আহি গ'ল। এই মজা আজি। বাচন বৰ্তন ধুই লওঁ, মাইকী নোহোৱা ঘৰ ন, নিজে বাচন বৰ্তন ধুব লাগিব আৰু। এইফালে মানে ৰুমটো পূৰা আন্ধাৰ কৰি দিম আজি। মই দিনত শুই থাকোঁ ন, দিনত পোহৰ পৰিলে একদম অশান্তি লাগে। একদম আজি আন্ধাৰ কৰি দিম। এইফালে হোম ছেটআপটো এনেই সৰুকৈ বহাই থৈছোঁ আৰু সেয়া লগাই দিলোঁ পূৰা মজাকৈ। এতিয়া মই ভীমৰ গদাটোক দাঙি ল'লোঁ, মানে পানী নাই, পানী আনিব লাগিব। খোৱা পানীটো কিনি খাওঁ। এইফালে আমাৰ টুকটুকে খেলি আছে। ডাঙৰ গেটখন খুলিব লাগিব এখন, জেলখন। মাৰিছিলোঁ আজি বাইদেউ আছিলে। এইফালে যুগল দাৰ দোকানত বজাৰ কৰি লওঁ। তাত টাকাটা এটা মাৰিবলৈ আছে। ইয়াত টাকাটা মাৰি লৈ আহিলোঁ, পইচা লৈ আহিলোঁ। এই পইচা এই কোনে পায় আজি মোক? এই হ'ল লক্ষ্মণ ৰেখা সেৱা এটা কৰিহে ওলাই যাব লাগিব। মই সেৱাটো কৰি লৈছোঁ। এয়া আমাৰ চব্জি দোকানত আহি গ'ল একদম ককাক দেখিছেনে? একদম পোৱা বেলেগ মানুহ লাগে, আদিম যুগৰ মানুহ আৰু। জলকীয়া লৈ লৈছোঁ। ককা বহিছে ফেব্ৰিকেট আছে, ফেব্ৰিকেট নাই। এইফালে এতিয়া মেইন ৰাইডত আহি গ'লোঁ। মানে এখন
মানে ছবিক ৰাজখোৱা দাই মানে কাম এটা দিছে, মানে ছবিক দাই কামটো কৰি লওঁ দেই। এই ছবিক দাই মোক কাম দায়িত্বটো দিছে, দায়িত্বটো পালন কৰিব লাগিবই ন। এই ছবিক দাই ফোন কৰিলেই। লখিমপুৰ তোমাৰ পাঞ্জাৱ হোটেল কেইটা বজাত পায়হি সেইটো সুধিবা আৰু ফোনৰ নম্বৰ ল'বা। এই ছবিক দাই আপোন হেন না, মই আছোঁ না, কিহৰ টেনশ্যন, আপোন হেন না, তুমি মাল পাই যাবা, চিন্তা নকৰিবা। এইটো কোন হৰণ বজোৱাটো কোন হে, হৰণ বজোৱাটো কোন? এই বন্ধুৰ লগত চুপতি কৰি কাম বন কৰি এতিয়া আহিছোঁ আকৌ গীতানগৰ পঞ্চি গ'লোঁ। এতিয়া ৰুমত যাব লাগিব মই। এইটো মোৰ এলেকা পালোহি। এইফালে লেফ্ট ছাইডৰ বিল্ডিংটো দেখিছোঁ নহয়, লেফ্ট ছাইডৰ বিল্ডিংটোতে এই বিপিন চাওদাং থাকে, ককাইদেউ। বৰ বিৰাট মৰমীয়াল মানুহজন, মোক একদম ভাই বুলি মাতে, মোৰ ভাল লাগে দেই মানুহজন। ফাইনেলি আহি গ'লোঁ ৰুমত। এয়া খতম নহয়, আৰু আছে, আৰু যাম, ঘূৰিম, পাৰোঁ ফালিম। এয়া আৰম্ভণিহে। এইফালে পাকঘৰত মানে চব লাগতিয়াল বস্তুবোৰ আনি থৈছোঁ আৰু দেই, একদম টেমা চেমাৰ পৰা ধৰি এইটো বাচন থোৱা, এইটো আজি আহিছে, এইটো আজি। এইফালে এইটো আৰু ডেকা ল'ৰা ৰুম এনেকুৱাই হ'ব আৰু ন, কেনেকুৱা হ'ব। এইটো চাইডে শোৱা ৰুমটো আছে, এইটো হোম ষ্টেটো এনেই ৰখাই থৈছোঁ আৰু। এই গান এটাকে গাই দিওঁ ৰ'ব। এইফালে বাবাক সেৱা এটা কৰি লওঁ ন। এই ৰেডি হৈছোঁ পূৰা। এতিয়া গুৱাহাটী ৰাইড কৰিম ৰাতি, যেতিয়া ৰাস্তাও খালী ন। এতিয়া ৰাতি সময় বাজিল 12টা বাজিল ৰাতি। ব'লক গৈ থাকোঁ। ফুল টেংকি দিয়ক। একে চাতে খানাপাৰা পঞ্চি গ'লোঁ।
এই খানাপাৰা বাছ চাছবিলাক ইয়াতে থাকে চুপাৰ টুপাৰবিলাক ইয়াৰ পৰাই যায় আৰু তেনেকৈ এইফালে মই একদম হৈ যাম আৰু একদম ঘূৰি দিম আৰু এইটো নহ'লে এইফালে আকৌ লেফ্ট ছাইডে গুচি গ'লে কেৰেলাতকৈ গুটি দীঘল হৈ যাব আকৌ 2 কিলোমিটাৰ একদম আগত গৈ ঘূৰি আহিব লাগিব কিন্তু এইফালে মই ঘূৰি দিছোঁ এই খুৰা দোকানত আহি গ'লোঁ মই খুৰা দোকানত ৰাতি 1টা বজাত আহোঁৱেই মানে প্ৰায়ভাগ সময়ত আহোঁৱেই 1টা বজাত এতিয়া খুৰাই পুৰি বনাইছে পুৰি মই খাওঁ পুৰিটো একদম খাই লওঁ দেই এতিয়া আহি আছোঁ কাহিলীপাৰা জুবিনদাৰ য'ত থাকে মানে জুবিনদাৰ ফ্লেটটোত আহি আছোঁ জুবিনদাৰ ফ্লেটটো দেখাম আন্ধাৰে দেখাম মই যি পাওঁ দেখাওঁ এইফালে সোমাই যাব লাগিব এতিয়া সেইটো লাইট জ্বলি থকা এইটো জুবিনদা ইয়াত জুবিনদা মোক আপোনালোকৰ ৰাখি থওক মই ভাল লোৱা আপোনালোকৰ ৰাখি থৈ দিওঁ আৰু আজি যদি নাৰাখে একদম আপুনি ভাল ল'ৰা এটা হেৰুৱাই পেলাব আৰু একদম ভাল ল'ৰা এটা আপোনাৰ হাতৰ পৰা গুচি যাব আপুনি মোক ৰাখি থওক আপোনালোকে ৰাখি থওক মই কৈছোঁ ৰাখি থওক ৰ'ব মই বকুৱা বকি আছোঁ বুলি ভাবিছে চিকৰটি খুদাই দিছোঁ ৰ'ব জুবিনদা ইয়াত থাকে নে নাথাকে জুবিনদা ইয়াতে থাকে নেকি নাই নেকি এতিয়া প্ৰগ্ৰেম কৰি আছে চাগে ন কোনটো ফ্ল'ৰত থাকে 4 নম্বৰ থাকে ন জুবিনক পিছত ভালকৈ লগ কৰিম ভিডিঅ'টো কেতিয়াবা দেখাম পাৰিলে এইফালে বেলতলা 6 মাইল জয়ানগৰ গোটেই একদম মহতিয়াই আহিছোঁ আৰু এইয়া গণেশগুৰি গণেশ মন্দিৰ এইফালে লেফ্ট ছাইডে গ'লে একদম বিখ্যাত GMC হস্পিটেল পাই যায় লেফ্ট ছাইডে নাযাওঁ কিন্তু খাৰা যাম এইটো পল্টন বজাৰ আৰু ৰাতি হৈছেতো ৰাতিটো ভিৰ চিৰ নাই আৰু দিনত হ'লে একদম পূৰা ভিৰ একদম সন্ধিয়াটো ক'বই নালাগে আৰু সেইফালে ছাইডে নতুন এখন ব্ৰিজ বনাই আছে এই লাইট জ্বলি আছে এইটো দেখাম ঘূৰি আহোঁতে দেখাম মালিগাঁও অভাৰব্ৰিজ মালিগাঁও অভাৰব্ৰিজ এইটো ছাইডে কামাখ্যা আছে এতিয়া ৰাতি 1:30 বাজিলে মই 2টা বজাৰ লগে লগে একদম জোৰ পাব লাগিব নহ'লে দাসদা দোকান বন্ধ কৰি দিওঁ সুদা ভাত খাব লাগিব আৰু এইফালে গুহাৰ ফাঁকেদি সোমাই যাব লাগিব জালুকবাৰী পাই গ'লোঁ জালুকবাৰী এইখনে হ'ল শৰাইঘাট দলং ট্ৰাকখন ৰ'ব মই গৈ লওঁ গাড়ী আহিছে আগতে যেতিয়া আমাৰ আইতাহঁতি আহিছিলে একদম কয় একদম ঘৰত গৈ কৈ পিনে ইমান দীঘল নাপাওঁ আজি তেনেকুৱা জেগাত মই একদম পিট পিটাই ঘূৰি ফুৰিছোঁ আৰু এণ্ট্ৰক লৈ আৰু মই আজি 2 বছৰ আগত ভাবিছিলোঁ ইয়াত যদি মোৰ এখন স্কুটি হয় কিমান মজা লাগিব একদম কিমান ঘূৰিম সেই দিনটো আহিছে মানে এতিয়া সেই দিনটো এইটোৱে মানে এইখন শৰাইঘাট দলং খতম দীঘল আছিলে কিন্তু অলপ কাটি দিছোঁ আৰু মানে ইমান দীঘল ভিডিঅ'টো দেখাব নোৱাৰি ন পূৰা জাম লাগি আছে ট্ৰাক চলি আছে 10টা বজাৰ পিছত বহুত ট্ৰাক চলে মানে এইফালে পুলিচ চেকিং চলি আছে মোক নৰখাই চাব দেই নৰখালে এইখনৰ এটা সৰুকৈ ক্লিপ এটা লৈ লৈছোঁ ন এইখনতে চলাই আছোঁ ন এইখনেই মোক একদম য'ত ত'ত লৈ যায় ন এখন একদম মোৰ কলেজৰ দিনৰ আৰু বহুত সাহস দিছে এইখনে দেই আৰু আপোনালোকৰ আশীৰ্বাদ পেলাই বেলেগ এখন ল'ম আৰু নতুন প্লেন আছে বেলেগ এখন লোৱাৰ লেভেল এটা দিছোঁ আৰু দিয়ক এইফালে ঘৰলৈ যামগৈ এতিয়া পল্টন বজাৰ গোটেইখিনি পায় আৰু ব'লক যামগৈ বসন্তী জিন্দাবাদ যাব লাগে এইখন নতুন ব্ৰিজ আজি বেছি দিন হোৱা নাই এক মাহ হৈছে আৰু অপেনিং কৰা
এই ছাইডতে ব্ৰহ্মপুত্ৰ ইয়াত আকৌ চেকিং মোক নৰখাই চাব দে এই মোক নৰখালে দেখিলে সেই ঢাকনা চলা খুলি দিওঁ এতিয়া যাওঁ নতুন বেছখন আৰু এই দীঘলী পুখুৰী এই ছাইডতে দীঘলী পুখুৰী আন্ধাৰ দেখা নাই আৰু পানীখিনি অকণ জিলিকি আছে আৰু এই গুৱাহাটী পল্টন বজাৰ ষ্টেচন এই চানমাৰি কপাল ভাল দাসদা দোকান খোলা পালোঁ দেই দাসদা কণী দুটা দিয়ক মিঠাটো এতিয়া মই 4টা তলা খুলিলেহে ৰুমত পামগৈ এতিয়া চাবি মোচতে থাকে এতিয়া মই নিজে খুলি লওঁ এতিয়া 3:30 পাৰ হৈ গ'ল এতিয়া খাবলৈ কিবা বনাব লাগিব কি বনাওঁ আলুকে কাটি লওঁচোন এয়া গ্ৰেভি বনাই দিলোঁ ডিমৰ তৰকাৰী বনাই আছোঁ ডিম কা গ্ৰেভি খানা বনাওঁতে 5টা বাজি গ'ল ৰাতিপুৱা অ' মাই ডগছ পোহৰ হৈ গ'ল ভিডিঅ' বনাওঁতে পোহৰ হৈ গ'ল ভিডিঅ'টো একদম 2 ঘণ্টাতকৈ বেছি ভিডিঅ' কৰিছোঁ কিন্তু কাটি 16 মিনিট কৰি দিছোঁ ভিডিঅ'টো আৰু কষ্ট হৈছে আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব ইমানে আৰু ভিডিঅ'টো যিমানটো ভাল হ'ব লাগিছিলে সিমানটো ভাল হোৱা নাই বাৰু হ'লেও দিছোঁ আৰু নতুন ভিডিঅ' ভালকৈ দিম আৰু বাই আজি